হাই ভিউৱাৰ্ছ সকল বনাবলৈ লৈছোঁ পাৰ মাংস আৰু পাৰ মাংসৰ বাবে কেৰাহী গৰম হোৱাত দিছোঁ এয়া মই মিঠাতেল মই কিদৰে পাৰ মাংস বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এটা এটাকৈ দেখুৱাই যাম চাই যাব তেতিয়াহ'লে এতিয়া মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দিছোঁ দিবলৈ লৈছোঁ আধা খুন্দা কৰি লোৱা লং ইলাচি ডালচেনিৰ পেষ্ট অকণমান আৰু তাৰপিছত এইখিনি গৰম হোৱাৰ পিছত ইয়াতে দিছোঁ ডাঙৰ ডাঙৰকৈ কাটি লোৱা দুটা পিঁয়াজকেইটা ডাঙৰেই বাৰু নিজৰ জোখমতে দিব আৰু কটাৰ কোনো ছেফ নাই আৰু ইয়াৰ পিছতে এইখিনি অলপ ফ্ৰাই হোৱাৰ পিছতে ইয়াতে দিম আদা নহৰু কিন্তু আদা নহৰু দিওঁতে মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল এয়া আদা নহৰু আৰু পিঁয়াজখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত ইয়াতে ঢালিম মাংস আৰু তাৰ কাৰণে মই মাংসখিনি আগতীয়াকৈ মিঠাতেল ধনিয়া জিৰা আৰু গৰম মছলা লগতে হালধি নিমখ দি মঠি থৈছোঁ আৰু সেই মাংসখিনি এতিয়া পিঁয়াজখিনি ফ্ৰাই হোৱাত এই তেলতে ঢালি দিম আৰু মই মাংস প্ৰায় জুইতে বনাওঁ এয়া হৈছে পাৰ আৰু এইটো এটা পাৰ জোখটো কিমান মই সুধিবলৈ নহ'লে বাৰু কটাই মেলি আনিছিলোঁ এয়া এতিয়া তেলতে দি দিছোঁ মাংসখিনি এতিয়া ধুনীয়াকৈ মাংসখিনি ফ্ৰাই কৰিব লাগিব এটা কথা মন কৰিব যে মাংস যিমানেই ফ্ৰাই কৰিব সিমানেই খাবলৈ টেষ্ট হয় আৰু ময়ো আগতে নাজানিছিলোঁ কিন্তু এতিয়া জনাৰ পৰা যিমান ফ্ৰাই কৰি ধুনীয়াকৈ মাংসখিনি বনাওঁ সিমানেই মাংসখিনি খাই টেষ্ট পোৱা হৈছোঁ আৰু এতিয়া ধুনীয়াকৈ নিজৰ সমপৰিমাণত জুই দি মাংসখিনি ফ্ৰাই কৰি থাকিব লাগিব মাংসখিনি এতিয়া ভালদৰে লৰাই ফ্ৰাই হ'বৰ কাৰণে ঢাকনা এখন মাৰি অলপ সময়ৰ কাৰণে থৈ দিম মাংসখিনি এইদৰে 2-3 বাৰমান ঢাকি ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া ইয়াতে এড কৰিম মই আলুখিনি কিন্তু মন কৰিব যাতে মাংসখিনি ভালদৰে ফ্ৰাই হয় তেতিয়াহে খাবলৈ ভাল হ'ব যেহেতু লোকেলেই হওক বা যিকোনো ব্ৰইলাৰেই হওক ভালকৈ ফ্ৰাই নহ'লে মাংসৰ টেষ্টটো নোলায় গতিকে ইয়াতে দিছোঁ এতিয়া মই সৰু সৰুকৈ কাটি লোৱা আলুখিনি বৰ ডাঙৰকৈ কটা নাই যিহেতু পাৰ মাংস সৰু সৰুকৈ কটা হয় সেইকাৰণে আলুখিনিও সৰু সৰুকৈ কাটি ইয়াতে মই এড কৰি দিছোঁ এতিয়া আলু আৰু মাংসখিনি অলপ দেৰি ভাজি এবাৰ ঢাকোন লগাই আকৌ ঢাকোন খোলাৰ পিছত লগ পাম আপোনালোকক চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো আলু আৰু মাংসখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত এতিয়া এটা দিছোঁ মই উতলা গৰম পানী আৰু মাংসখিনি মঠি থোৱা থালখন অখালিও তাতে পানী অকণমান দি দিছোঁ এনেদৰে কৰিলে টেষ্টটো বেছি হয় বুলি আগতে মাহঁতে কয় আৰু মাহঁতে কৰাও দেখিছোঁ গতিকে ময়ো দি দিছোঁ আৰু উতলা গৰম পানী ব্যৱহাৰ কৰিব মাংসত সদায় তাৰপিছত এতিয়া উতলিবলৈ দিম ভালদৰে মাংসখিনি উতলাৰ পিছত দেখাম আপোনালোকক চাই থাকক খিনি অলপ সময় উতলাৰ পিছত ইয়াতে মই দিছোঁ অকণমান গৰম মছলা আৰু তাৰপিছতে দি থম কাটি থোৱা ধনিয়া মান ধনিয়া বা যিকোনো ধনিয়া প্ৰয়োগ কৰিব পাৰে এয়া ধনিয়া দি দিছোঁ ইয়াৰ পিছত মোৰ জ্বলা দিবলৈ আছে জ্বলাৰ ভিতৰত মই দিম জালুক এয়া গৰম পানী দিয়াৰ পিছত মাংসখিনি উতলি সিজিছে আৰু এই সময়তে আলুখিনি ভাঙি চাব লাগিব কিমান সিজিছে তাৰপিছত নিজৰ জোখমতে যিমানটো জোল ৰাখিব বিচাৰে সিমানটো জোখত জোলখিনি ৰাখি মাংসখিনি নমাব পৰা হ'ব এয়া মোৰ মাংসখিনি উতলি প্ৰায় ইমানখিনি জোল ৰৈছেগৈ মই ইয়াৰ আগতে জ্বলা নিদিয়াকৈ হিয়ালৈ কাঢ়ি ল'লোঁ আৰু যিহেতু পাৰ মাংস বনাইছোঁ জালুক দিবই লাগিব গতিকে ইয়াতে জালুক ধনিয়া শেষত মই এড কৰিলোঁ ধনিয়া দিওঁতেনে মই ভিডিঅ' কৰিবলৈ নহ'লে আপোনালোকে মান ধনিয়া বা যি ধনিয়াই হওক দিব পাৰে মই ইয়াতে মান ধনিয়াও দিছোঁ আৰু ইটো ধনিয়াও অকণমান দিছোঁ এতিয়া আলুখিনিও মোৰ ধুনীয়াকৈ সিজিছে এয়া দেখিছেই তাৰপিছত জালুক দিয়াৰ পিছত কালাৰে বেলেগ হৈ গ'ল যিহেতু লোকেল মাংসৰ অকণ জালুক দিয়ে খাব লাগে এয়া মোৰ মাংস এতিয়া নমাব পৰা হৈছে আৰু এনেদৰে পাৰ মাংস বনাই খাবচোন বৰ টেষ্ট লাগে খাই আৰু বিশেষকৈ জুইত বনালে আৰু টেষ্টি হয় এইখিনিতে ভিউৱাৰ্ছসকলক এটা কথা কওঁ যে সকলোৱে নিশ্চয় নিজৰ ঘৰত পাৰ মাংস বনাই খাইছে কিন্তু মই কেনেদৰে পাৰ মাংস আজি বনালোঁ তাকহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল কাৰণে শ্বেয়াৰ কৰিলোঁ